2024 আৰু 25 বৰ্ষৰ বাজেটৰ ওপৰত ডিছকাশ্যন হয়। বহুত হেল্ডি এটা ডিছকাশ্যন আজি হয় আৰু আমাৰ এইটো চতুৰ্থ বছৰৰ বাজেট, এই বাজেটৰ সময়ত মই দেখিবলৈ পাইছোঁ আমাৰ বহুতখিনি মেম্বাৰসকল প্ৰথমবাৰৰ কাৰণে BTR কাউন্সিলত তেখেতসকলে জিকি আহিছিলে আৰু কিছুমান পুৰাণাও আছিলে, কিন্তু আগৰ চৰকাৰৰ যিটো কালচাৰ আছিলে যে ডিছকাশ্যন নকৰা কালচাৰ, ডিবেট নকৰা কালচাৰ, ইয়াৰ পিছত আমাৰ সময়ত ডিছকাশ্যন আৰু ডিবেট কৰাৰ যিটো কালচাৰ আমি আৰম্ভ কৰিছিলোঁ, ইয়াৰ দ্বাৰা দেখিবলৈ পালোঁ যে এই বাজেট ছেশ্যনত সকলো অংশগ্ৰহণ কৰিছে আৰু বাজেটত মেনশ্যন কৰা আৰু নকৰা বহুত ইম্পৰ্টেণ্ট বিষয়বিলাক লৈ পেলাই আজি খুব ভালকৈ আমাৰ আলোচনা হৈছে। আৰু যোৱা 4টা বছৰত প্ৰায় 4টা বছৰ হ'বলৈ গৈ আছে, 3টা বছৰ কমপ্লিট হৈ গ'ল। আমাক BTR চৰকাৰখনক BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোকসকলক সেৱা কৰাত সকলো দিশৰ পৰা আমাক সহায় কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, বিশেষকৈ ৰাজ্য চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি BTR চৰকাৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিখিনি ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ, প্ৰত্যেক বছৰে আমি ফাণ্ডটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয়, সঠিকভাৱে যাতে ব্যৱহাৰ হয় আৰু এইটো ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হয়, এই কথাটো চিন্তা কৰি আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু সেইকাৰণে আজি বহুতখিনি ভিজিবিলিটি দেখিবলৈ পাইছোঁ। আমাৰ কিছুমান কেপিটেল এছেট কৰাৰ কাৰণে আমি বাজেটটো লওঁ আৰু কিছুমান আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে বিভিন্ন ইকনমিক ডেভেলপমেণ্ট, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, বিভিন্ন এক্টিভিটিৰ কাৰণে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে, সেইসকলক বিভিন্ন কাম কাজত সহায় সহযোগ কৰা, এই গোটেই বিষয়টো চাই পেলাই আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে। আৰু আজিৰ সময়ত আজি এই বাজেট এটা আলোচনাত উত্থাপন হৈছে যে BTR অঞ্চলত 30-40টা বছৰৰ পিছত শান্তি ঘূৰি আহিছে আৰু এই শান্তি ঘূৰি অহাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি ৰোল, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায় আৰু আমাৰ চৰকাৰখনৰ যি ৰোল, বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন, আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে, বহুতখিনি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। BPFৰ সময়ত আমি দেখিছিলোঁ যে তেখেতসকলে অকল মানে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলে, যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি ইউজ কৰিব ইয়াৰো কোনো সঠিক তাত মানে ডিচিশ্যন নাছিলে, যাৰ কাৰণে আপুনি দেখিবলৈ পাব বহুত ঠাইত হাফ ডান অৰ্ধনিৰ্মিত ইনফ্ৰাষ্ট্ৰাকচাৰ পৰি আছে। কিয় এই নিৰ্মাণ কৰা হৈছিলে, কি কাৰণত, কেনেকৈ এইটো ব্যৱহাৰ কৰিব, ইয়াৰ কাৰণে কোনো এটা প্লান পলিচি আগৰ চৰকাৰখনত নাছিলে। সেইকাৰণে বহুত অযথা টকা খৰচ হৈছিলে, যিটো নেকি পাব্লিকৰ কাৰণে কোনো কামত অহা নাছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ নিড বেছ আমি কৰা হৈছে, প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব্লিক ডিমাণ্ড বা পাব্লিকৰ উইচটো চাই পেলাই কৰা হৈছে আৰু ইয়াৰ ফিউচাৰত তাৰ ইউজটো কি এইটো চাই পেলাই আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰা হৈছে। বিশেষকৈ আমি প্ৰায় 1000মান স্কুল এতিয়া ৰিন'ভেশ্যন আৰু 100তকৈ বেছি নতুন স্কুল নিৰ্মাণ কৰিছোঁ, এইটো আমাৰ শিক্ষাটো আগবাঢ়ি নিয়াৰ কাৰণে। এতিয়া আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ, কাৰণ BTR অঞ্চলটো পিছপৰা অঞ্চল বুলি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নাছিলে আৰু আগৰ চৰকাৰে কোনো প্ৰয়োজন বোধ কৰা নাছিলে যে তাত কমিউনিটি বা সমাজখনক মেল মিটিং কৰিবলৈ, আলোচনা বিলোচনা কৰিবলৈ তাত যে এটা জেগা লাগে, এই কথাটো তেখেতসকলে কোনোদিন চিন্তা কৰা নাছিলে। সেইকাৰণে আমি 40টা সমষ্টিত আজি 40টা আমাৰ সুজিত নাৰ্জাৰী, আমাৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী নামত আমি অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ আৰু কিছু মাহৰ পিছত এই অডিটৰিয়ামবিলাক নিৰ্মাণ কৰাটো সম্পূৰ্ণ হৈ যাব। আমি 40টা সমষ্টিত, যিহেতু আমাৰ অঞ্চলত অৰ্থনৈতিক উন্নয়নত মহিলাসকলৰ ডাঙৰ যোগদান আছে, গতিকে মহিলাসকলে মাৰ্কেটত বিভিন্ন কিনা বেচা কামবিলাক তেখেতসকলে কৰে, চব্জিৰ পৰা কাপোৰৰ পৰা আদি কৰি। গতিকে আমি 40খন মহিলা মাৰ্কেট, আমাৰ ফাণ্ড আৰু নাবাৰ্ডৰ ফাণ্ড লগ লাগি 40টা মহিলা মাৰ্কেট নিৰ্মাণৰ কাম আমাৰ চলি আছে। ইয়াৰ লগতে এইবিলাক আমাৰ নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমি 420টা DCDCত
420টা নলেজ চেণ্টাৰ বনাবলৈ গৈ আছো। ইয়াৰে 200টা নিৰ্মাণৰ কাম চলি আছে। এই নলেজ চেণ্টাৰত প্ৰত্যেক ভিচিডিচিত ইয়াত ৱাইফাই থাকিব, ইণ্টাৰনেট যোগাযোগ থাকিব, তাত 1000 কিতাপ থাকিব আৰু 40ৰ পৰা 60 জন মানুহ বহি অনলাইন যোগেদি বিভিন্ন ট্ৰেইনিং লোৱা, বিভিন্ন ইনফৰমেশ্যন, বিভিন্ন নলেজ, বিভিন্ন অনলাইন মেল মিটিং বিলাক গাঁৱৰ পৰাই ডাইৰেক্ট কৰিব পাৰিব। এই ইনফ্ৰাষ্ট্ৰাকচাৰ হয়তো বহুত ৰাজ্যতে নহ'বও পাৰে, কিন্তু আমি এতিয়া কাউন্সিলত এইটো আৰম্ভ কৰিছো। অসমত আৰু ভাৰতত বিভিন্ন অঞ্চলবিলাকত গৰমটো বহুত বাঢ়িছে। এতিয়াও দিল্লীত আমাৰ যিসকল চিনাকি আছে কৈ আছে যে সৰ্ব সময়ৰ এটা হটেষ্ট মানে বছৰ হিচাপে এই বছৰত বহুত হিটটো বাঢ়িছে। আমাৰ অঞ্চলতো হঠাৎ 2 মাহমান আগৰ পৰা আমি গম পাইছো কিছুমান অঞ্চলত খোৱা পানীৰ যথেষ্ট ক্ৰাইচিছ আহিছে, ৱাটাৰ লেভেলতো তলত গুচি গৈছে। সেইকাৰণে বড়োলেণ্ড গ্ৰীণ মিছন নাম দি পেলাই 3টা কাম আমি কৰিবলৈ হাতত লৈছো। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, সয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমি আগবাঢ়িব বিচাৰিছো। 3টা কাম, এটা হ'ল মেছিভ প্লেণ্টেশ্যন হ'ব, দ্বিতীয় সিংগল ইউজ প্লাষ্টিক বা প্লাষ্টিক ইউজটো আমি ৰিডিউচ কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। থাৰ্ড, গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি 10 বছৰত যাতে বিটিআৰ অঞ্চলৰ পৰা গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি শেষ কৰিব পাৰো বা বন্ধ কৰিব পাৰো, ইয়াৰ কাৰণে এটা ৰিচাৰ্চ আৰু কাম আমি আগবঢ়াইছো থ্ৰু গ্ৰীণ বড়োলেণ্ড মিছন। আমি চাইল্ডৰ কাৰণে বড়োলেণ্ড অঞ্চলটো আমি চাইল্ড ফ্ৰেণ্ডলি অঞ্চল হিচাপে ডেভেলপ কৰিব বিচাৰিছো। আমাৰ এতিয়াও চাইল্ড এবিউজ, চাইল্ড লেবাৰ, চিলড্ৰেনছ বিলাকক বিভিন্ন কষ্ট দিয়া বা বেআইনী কামবিলাক হৈ থাকে, এইটো বৰ্তমান সময়ৰ এটা ডাঙৰ খাও হয়। এইটোকে লক্ষ্য ৰাখি আমাৰ PND নডেল এজেঞ্চি আৰু লগতে ইমপ্লিমেণ্টিং এজেঞ্চি WCD লৈ পেলাই আমি কিছুমান চিলড্ৰেনছৰ কাম কৰিব লৈছো, য'ত আমাৰ থিমটো হৈছে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ। তেখেতসকলে অল ৰাইটছটো পাব লাগিব, 100% এনৰলমেণ্ট হ'ব লাগিব, ড্ৰাগছৰ পৰা তেখেতসকলক দূৰত ৰখাৰ কাৰণে, আৰু তেখেতসকলে যাতে কোনো ধৰণৰ এবিউজ নহয়, কোনো ধৰণৰ ভয় শংকা নহয়, প্ৰি প্ৰাইমাৰীৰ পৰা প্ৰাইমাৰী স্কুল কোনো 100% এনৰলমেণ্ট হয়, কোনো ড্ৰপ আউট নহয়, এইবিলাক লক্ষ্য ৰাখি পেলাই কাম কৰিবলৈ আমি এইবাৰ চাইল্ডসকলৰ কাৰণে এটা বাজেট ৰাখিছো, 1% বাজেট। আমি ডিজেবল সকলৰ কাৰণে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা ভাইসকল আছে, ভাই ভনীসকল আছে, তেখেতসকলৰ কাৰণে আমি 1% বাজেট ৰাখিছো। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনি বহুত আছে, কিন্তু সেই আঁচনিবিলাক 100% ইমপ্লিমেণ্ট কৰাৰ লগতে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা বাইদেউ ভাই ভনীসকল আছে, তেখেতসকলক স্কিল ট্ৰেইনিং কৰাৰ কাৰণে, তেখেতসকলে 100% চাৰ্টিফিকেশ্যনটো যাতে পায়, তেখেতসকলক ইনষ্টিটিউচনেল বেনিফিট দিয়াৰ কাৰণে, আৰু লগতে আমাৰ যিখিনি ITI আছে সেই ITI সকলতো আমি এটা ব্যৱস্থা ৰাখিব বিচাৰিছো। যদি ওচৰৰ কোনোবা ডিফাৰেণ্টলি এবল আমাৰ কোনোবা যদি স্কিল ট্ৰেইনিং ল'ব বিচাৰে, তেখেতসকলৰ কাৰণে কোৰ্চ ডেভেলপ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। আমাৰ সুবুংচিনী ঠাণ্ডাই বুলি কোৱা হয়, প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি বিনয়শ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামত এইটো নিৰ্মাণ কৰা হৈছে। এইটো হ'ল নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ। বিৰোধীয়ে কৈছে যে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা, আৰু এতিয়া সকলোৱে জানে খেলৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো বহুত আগবঢ়া, কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। সেইকাৰণে যোৱা বছৰৰ পৰা আমি প্লেনিং কৰিছো, আমাৰ কাউন্সিল চৰকাৰখনে যোৱা বছৰ ফাইনেন্সিয়েল ইয়াৰত আমি 6খন আমাৰ যিটো আছে বীৰ চিলাগাং BLTৰ ফাউণ্ডাৰ চেয়াৰমেন আছিলে, এটা সংগ্ৰামী নেতা আছিলে, তেখেতৰ নামত 5 কোটিৰ ব্যয় কৰি আমি গ্ৰাম্য অঞ্চলত ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিছো। ইতিমধ্যে 6খন ষ্টেডিয়াম নিৰ্মাণ আৰম্ভ হৈ আছে, আৰু এই ফাইনেন্সিয়েল ইয়াৰত আৰু 5খন ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। ইয়াৰ লগতে কালচাৰেলি বহুত আমাৰ অঞ্চলটো আগবঢ়া, কিন্তু আজি যিসকলে চিনেমা বনায়, চিনেমাবিলাক দেখুৱাবলৈ জেগা নাই। সেইকাৰণে তেখেতসকলৰ যিখিনি পইচা খৰচ হয়, এই পইচাখিনি ৰিটাৰ্ণ পাবলৈ বহুত কষ্ট হয়। সেইকাৰণে আমি 5খন চিনেমা হলৰ নিৰ্মাণৰ কাম আমি চলাই আছো। তেনেকুৱা কোকৰাঝাৰৰ যিটো চাই ষ্টেডিয়াম আছিলে, যোৱা বছৰ আমি ইয়াত ফ্লাড লাইট ইয়াত আমি যোগান ধৰিছিলো, আমাৰ ইয়াত যাতে ৰাতিও খেল হ'ব পাৰে। ষ্টেডিয়াম আমি নিৰ্মাণ কৰিছিলো প্ৰায় 11,000 পৰা 13,000 মানুহ বহিব পৰা। এতিয়া এই ষ্টেডিয়ামখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন আমি স্প্ৰিংকল লগাই পেলাই ইয়াত মানে খুব অত্যাধুনিক ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম হিচাপে উন্নতিকৰণ কৰি থকা হৈছে। এইটো হ'ল বহুত নিড বেছ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। তেনেকুৱাই বহুতখিনি ৰাস্তা ইতিমধ্যে 1200 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল আমাৰ কাউন্সিল এৰিয়াত। ইয়াৰ কাৰণেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰো। ঠিক তেনেধৰণৰ
বিভিন্ন অডিটৰিয়াম বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অঞ্চলত হৈ আছে